মিৰি বুলি ক'লে তহঁতৰ মিচিং জনগোষ্ঠীৰ মানুহে মেকেলা দাঙি কং কৰে কিয়? মিৰি শব্দটো বেয়া নেকি? কিছুমান অন্য জনগোষ্ঠীৰ মানুহে সোধে তহঁতৰ প্ৰকৃততে মিচিং নে মিৰি? তেতিয়া আমাৰ মিচিং জনগোষ্ঠীৰ মানুহে কেনেকৈ উত্তৰ দিয়ে? ঐ ভাই, কেতিয়াৰ পৰা মিৰিৰ পৰা মিচিং জনাবচোন। এতিয়া মই নিজেই কাষ্ট চাৰ্টিফিকেট বনাই আছো, পাগলৰ দৰে নকবা। অকে, सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। নমস্কাৰ, মই এছ বি ভাই। সকলোকে পোনপ্ৰথমে সামাজিক মাধ্যমটোলৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে এমৰ এছ বি ভাই। So guys, আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হৈছে মিচিং অকলক মিৰি বুলি ক'লে কিয় কম কৰে। এয়া অন্য জনগোষ্ঠীৰ মানুহৰ প্ৰশ্ন। আমি সকলোৱে জানো যে মিচিং অকল ক'ৰ পৰা আহিছে আৰু কেতিয়া আহিছে, এইবোৰ আমি উপস্থাপন কৰি সময় নষ্ট নকৰোঁ। গতিকে আমি পইণ্টত আহোঁ। মিৰি বুলি ক'লে কম কৰে কিয়? হয়, আমাৰ মিচিং সমাজতো শিক্ষিত হৈও অশিক্ষিত হৈ আছে কিছুমান মানুহে। এইবোৰ মানুহেই কম কৰে আৰু মিৰি শব্দটো বেয়া বুলি ইহঁতে ক'বলৈ বাধ্য কৰায়। কিয় কৰায়? কাৰণ ইহঁত অল নতুন প্ৰজন্ম। কং কৰিলে মিচিঙক মিৰি ৰূপ দিব পাৰে, মিৰিক মিচিং ৰূপ দিব পাৰে। আৰে ভাই, মিচিং আৰু মিৰি একেই। এতিয়া ইতিহাসৰ মতে চাবলৈ গ'লে মিচিং জনগোষ্ঠীয়ে পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে গাত পতা কাপোৰ কানি পিন্ধি হাতত বিভিন্ন ধৰণৰ সা সঁজুলি লৈ পূজাৰীৰ দৰে নামি আহিছিল ভৈয়ামলৈ। তেতিয়া অন্য জনগোষ্ঠীৰ মানুহে পূজাৰীৰ দৰে দেখাৰ বাবে মিচিং জনগোষ্ঠীক মিৰি নাম দিয়া হৈছিল আৰু মিৰি মিৰি বুলি কৈ উচ্চ তাচ্ছিল্য কৰা হৈছিল। আৰু আমাৰ মিচিং জনগোষ্ঠীৰ মানুহে ইমানেই সহজ সৰল আছিলে যে ইহঁতৰ উচ্চ তাচ্ছিল্য কৰা মিৰি মিৰি শব্দটোকেই আমাৰ নিজৰ পৰিচয় বুলি চিনাক্ত দিবলৈ এই সময়ৰ পৰাই জাতীয় প্ৰমাণ পত্ৰখনত মিচিং লিখাৰ ঠাইত মিৰি বুলি লিখা আৰম্ভ কৰে বা লিখিছিলে। এতিয়াও চাবলৈ গ'লে বৰ্তমান মিৰিয়েই হৈ আছে আৰু মিৰিয়ে হৈ থাকে। মিৰি শব্দটো বেয়া নেকি? আচলতে মিৰি শব্দ বেয়া নহয়। মিৰি শব্দটো পুৰণি হ'ল, এতিয়া নতুন নাম লগাম, এতিয়া বৰ্তমান আধুনিক যুগ। কিন্তু মিৰি নামটো বেয়া শব্দ নাছিল। মিৰিৰ অৰ্থ হৈছে মিচিং ৰেঙামুৰৈ। মিৰি মানে হ'ল মিচিং ৰেঙামুৰৈ। আমাক গুগলে স্বীকৃতি দিব নালাগে, আমি নিজেই দিম, নিজৰ পৰিচয় নিজেই দিম। আমাক অন্য জনগোষ্ঠীয়ে মিৰি মিৰি বুলি কৈ নিন্দা কৰা নাই, উচ্চ তাচ্ছিল্য কৰা নাই, আমাক প্ৰশংসাই কৰিছে মিচিং ৰেঙামুৰৈ বুলি। কোনোবাই যদি এতিয়াও মিৰি বুলি ক'লে ইয়াক এনচেক এটা দি কবা মোৰ কোৱা বুলি। কাৰণ আমাৰ মিচিং জনগোষ্ঠীসকলে নদীৰ কাষত বসবাস কৰি মাছ ধৰা, খেতি কৰা আদি কামবোৰ কৰিব জানিছিল আৰু অন্য জনগোষ্ঠীসকলে মিৰি মিৰি বুলি কৈ পুঁজি কোৱাৰ বাহিৰে একো জনা নাছিলে। এতিয়া অলপ চলপ শিকিছে। এতিয়া মিৰি শব্দ পুৰণি হ'ল। পুৰণি নাম অঁতৰাই আধুনিক যুগৰ নামেই হ'ল মিচিং। কিন্তু নাম ওলালেই বুলি কাম ধৰ্ম কৰ্ম ওলোৱা নাই, একেই আছে, সলনি হোৱা নাই এতিয়াও। উদাহৰণ হিচাপে দিবলৈ গ'লে মোৰ পিন্ধা কাপোৰখন পুৰণা হ'ল, এতিয়া মই নতুন কাপোৰ পিন্ধিম। নতুন কাপোৰ পিন্ধিলেই মোৰ চেহেৰা বা মোৰ কথা কোৱাৰ চলন ধৰণ একো সলনি নহয়, অকল কাপোৰখনেই সলনি হ'ল। মিৰি নামটোৱে সলনি হ'ল মিচিং বুলি, কিন্তু কাম কৰণ ধৰণ ধৰ্ম একেই। মিচিঙৰ অৰ্থ হ'ল মি মানে হ'ল মানুহ, চিং মানে হ'ল নদী বা ভৈয়াম। ভৈয়ামত নদীৰ কাষত বাস কৰা জনগোষ্ঠীয়ে হ'ল মিচিং জনগোষ্ঠী।